আজি মোৰ লগত জমা শৰৎদা দুইজনে আজি সুন্দৰ ঠাইডোখৰত গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম জেগাডোখৰ সুন্দৰ ঠাই আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক গম পাব ক'লৈ গৈছোঁ কিয় গৈ আছোঁ নিশ্চয় পাব আহক ভিডিঅ'টো আমি আৰম্ভ কৰিম আৰু দোকানখন পালোঁ ইয়াতে চশমা এযোৰ ল'লোঁ অলপ পিন্ধি চাওঁ কেনেকুৱা লাগিছে ইয়া ভাল লাগিছেনে নিশ্চয় জনাব কমেণ্ট কৰি কেনেকুৱা লাগিছে আৰু বোলো পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু তেলৰ ডিপু এটা দেখিছোঁ আমি তেল ভৰাবলৈ যাওঁ ইয়া তেল ভৰাওঁ গাড়ী তেল কমিছে আৰু পুনৰ আমি যাত্ৰা আৰম্ভ কৰিম পুনৰ আমাৰ যাত্ৰা আৰম্ভ আমি আহি আমাৰ নিৰ্দিষ্ট পইণ্টত আহি পাইছোঁহি আপোনালোকে চিনি পাইছেনে জেগাখিনি কোনোবাই আমি আহিছোঁ কইনাকণা শিল আপোনালোকে আহিছেনে নাই আগে পিছে নাজানো আমি ফাৰ্ষ্ট আহিছোঁ ইয়া হৈছে কইনাকণা শিল কইনাকণা শিলৰ বিষয়ে ডিটেইলছ জানিবলৈ আমি ওপৰলৈ যাম আৰু আপোনালোকক দেখুৱাই যাম সম্পূৰ্ণ ক'ত কি আছে ব'লক আমি ভিতৰলৈ সোমাই যাওঁ এয়া সৰুৰ গুলীয়ে লাহে লাহে আমি ভিতৰলৈ গৈ আছোঁ আৰু ইয়াত কিবা লিখা আছে বৰ্তমান আমি যি কইনাকণাৰ যি পাথৰ মানে যি কইনাকণাৰ যি শিল সম্পূৰ্ণ তাৰ ওপৰলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু এই চেপে বৰ্তমান সৰু সৰু খটখটিৰে সুৰংগ আৰু ওপৰত এইপিনে ল'ৰাহঁত উঠি আছে আৰু এইপিনে চেপত এইপিনে সুৰংগ আছে সুৰংগত ভিতৰত কি আছে যে গৈ দেখিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আহক ভয় লাগিছে কিবা মন্দিৰ আছে দেখিছোঁ কথা নিশ্চয় ক'ব নোৱাৰিম মোৰ মূৰ্তি হৈছে 19 পিছত জনাই আছোঁ আৰু সেই চেপেৰে ওপৰলৈ যাব ওপৰলৈ আৰু মোৰ লগত আছে আমাৰ এই শৰৎ ভাই অলপ মুখৰ পৰা জানিব চেষ্টা কৰিম নেকি কুছ মালুম হে ভাই আপকো একো নাজানো ইয়াৰ বিষয়ে হয় 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 পূৰ্বতে ইয়াতে কইনা কান্দিছিল বুলি শুনিছিলোঁ এতিয়া কয় বহুতে সুধিলে ইমানখিনিয়ে জানো আমাৰ আপুনি আছে আমাৰ এই ধ্ৰুৱদা এই আমাৰ ধ্ৰুৱদা আহিছে লগত আমাৰ ধ্ৰুৱদা কিবা জানে নেকি এই বিষয়ে আগে পিছে আহি পাইছানে তুমি আগে পিছে অহা নাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ তো শুনিছিলোঁ আগতে মানে মানুহৰ মুখত কইনা কানা পাহাৰ কয় শুনিছিলোঁ যে ইয়াত ছুইচাইড কৰিছিলে বোলে কোনোবা এজনী কইনাই নাই এইটো তোমাৰ এইটো ভুল ছুইচাইড নহয় এইটো নাজানো মানে লোকৰ কথা মতে যিটো প্ৰচলিত মই যিখিনি শুনিছোঁ ছুইচাইড কৰাৰ পাছত মানে কিবা বিয়ান হ'ল মানে কইনা সাজতে বোলে কোনো ছুইচাইড কৰিছিলে সেইকাৰণে মানে মাজে সময়ে তেওঁৰ যিটো আত্মা এই পাথৰটোতে মানে তেওঁ যেতিয়া শেষ নিশ্বাস ত্যাগ কৰিছিলে তেতিয়া মানে এই পাথৰটোতে আহি বোলে কানে মাজে সময়ে তো সেইকাৰণে এই পাথৰটোৰ নাম কইনাকানা শিল বুলি কোৱা হয় তো লগতে পাহাৰখনৰ কইনাকানা পাহাৰ বুলি কোৱা হয় তো সিমানখিনিয়ে জানো আমাৰ ধ্ৰুৱদাই যিখিনি শুনিছে অৱশ্যে সি শুনা কথাখিনি কৈছে হয়তো আপোনালোকে জানে মিছাও হ'ব পাৰে কাৰণ আমিতো নাজানো আমি আমাৰ জন্ম বেছি দিন হোৱা নাই ন কেইবছৰনো হৈছে তো এইটো বহুত বছৰ আগৰ কথা পাই আৰু আমি এদিকে আহি দেখিছোঁ এই যি সুৰংগৰ যি ৰাস্তা দেখিছে আপোনালোকে এই ভিতৰত এটা শিৱ মন্দিৰ আছে আমি তালৈ নাযাওঁ বাৰু আৰু নেক্সট এই চাইডে দেখাব চেষ্টা কৰিম আপোনালোকক আৰু এই চাইডে আছে এটা গণেশ মূৰ্তি দেখুৱা দেখিছে আপোনালোকে এটা গণেশ মন্দিৰ আৰু বেছি ওচৰত নাযাওঁ কিন্তু বৰষুণ পৰি অলপ বোকা হৈ আছে দূৰৰ পৰা অকণ খোলাৰ চেষ্টা কৰিছোঁ
আৰু আমি এই ঠাইৰ পৰা বৰ্তমান যাব ওলালোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বিদায় মাগিলোঁ এই কইনা কন্যাশীল।